সাজি-পুচিৰে দিনটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ সকলোৰে আমাৰ লগতে দিনটো ভালে কুশলে পাৰ হওক। হেল্ল' নমস্কাৰ সকলোকে। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৱে ভালে আছে। আজি হৈছে বুধবাৰ আৰু বুধবাৰ ৰাতিপুৱাই এতিয়া মোৰ গা ধুই আহিলোঁ। ধুই আহি পেলাই চাকি তাকি জ্বলালোঁ। তাৰপিছত এতিয়া বতৰটো চাইছেনে বাৰু? ইমানেই মানে ডাৱৰীয়া বতৰটো এইকেইদিন একেৰাহে বৰষুণ দিয়ে আছে মানে এৰাৰ নামেই লোৱা নাই। আৰু ইমান অসুবিধা হৈছে ন, স্কুলৰ ল'ৰা ছোৱালীখিনি যাব পৰা নাই বা কাম থকা মানুহসকল যাব পৰা নাই, ওলাই যাবই পৰা নাই, ইমানেই মানে বৰষুণ। তো এতিয়াও দিয়ে আছে, তেনেকৈ ওলাই যাবও পৰা নাই বা বজাৰ হাট কৰিব যাবও পৰা নাই। আছোঁ আৰু সোমাই ৰুমটোৰ ভিতৰতে। এতিয়া বৰষুণ দি আছে, ক'লৈকো ভিজি যাবও নোৱাৰি। আৰু তাকেই ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আজি। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু দিনটো কি কৰোঁ কি নকৰোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিম। আহক তেতিয়াহ'লে। এতিয়া লাল চাহ একাপ খাই ল'লোঁ আৰু লাল চাহটো খাই মানে অকণমান দালি ভাতৰ যোগাৰ কৰিছোঁ ৰাতিপুৱাৰ বাবে। আৰু তেনেকুৱা একো খাচ নাই, মানে যিহেতু এতিয়া আমি যাব লাগিব মেডিকেললৈ, সেইকাৰণে মেডিকেলত যাম বুলি ভাবিছোঁ। তো আহি পোৱা বা কিমান দেৰি হয়, সেইকাৰণে ভাবিলোঁ অলপ ভাত খাই যাওঁ। আৰু সেইকাৰণে ভাতৰ যোগাৰ কৰিব আহিছোঁ পাকঘৰত। দেখিছে দালি মাছ ফ্ৰাই ভাতৰ লগত ভাত অলপ খাই লওঁ। তো তেতিয়াহ'লে ভাত খাই লৈ লগ পাই আছোঁ। খাই আজৰি হ'লোঁ আৰু ভাত পানী খাই আজৰি হৈ এতিয়া ওলাইছোঁ মেডিকেললৈ যাম বুলি। কিন্তু বৰষুণটো এৰাই নাই অলপো, তো উপায় নাই। আজি মিষ্টাৰৰ অফ আছে, আজি নগ'লে আৰু যোৱা নহ'ব একেইদিন। সেইকাৰণে ভাবিছোঁ ৰেইনকোট পিন্ধি হ'লেও যাব লাগিব মেডিকেললৈ। মেডিকেললৈ কিয় যাব লাগিব মানে কেইদিনমানৰ পৰা মোৰ মানে চকুকেইটা খজুৱাই থকা হৈছে। কিবা খজুৱাই থাকে, এনেকুৱাকৈ মোহাৰি দিওঁ বা কাপোৰৰ লগত এনেকৈ মোহাৰি দিওঁ খজুৱাৰ কাৰণে। তাৰপিছত চকুটো গোটেই ৰঙা হৈ যায়। তাৰপিছত খজুৱতি তথাপিও নকমে। তাৰপিছত ভাবিলোঁ কিবা হৈছে, সেইকাৰণে এবাৰ দেখাই আহোঁ ডক্তৰক, ডক্তৰে কি কয়। আৰু লগতে বহুতেই কৈছিলে গোলাপ জল দিব কৈছিলে বা কিবা দিব কৈছিলে, দিছোঁ তথাপিও নাই কমা। সেইকাৰণে ভাবিলোঁ ডক্তৰক এবাৰ চকুকেইটা দেখাই আহোঁ। আৰু লগতে মিষ্টাৰৰ ব্লাডৰ ৰিপৰ্ট দিছে, ৰিপৰ্টটো এবাৰ ডক্তৰক দেখাব লাগিব। তো এইখিনিয়ে আজি মেডিকেলত যাওঁ। আমি যাম এতিয়া বেলতলা ESIC আৰু বেলতলাত গৈ বাকীখিনি দেখুৱাব নোৱাৰিম, কাৰণ বৰষুণৰ বতৰ, মোবাইলটো উলিয়াব নোৱাৰিম। আৰু আহি কৈ আছোঁ ডক্তৰে কি ক'লে ৰিপৰ্টত, আহি জনাই আছোঁ। আৰু আজি তাইক লৈ নাযাওঁ বৰষুণৰ বতৰৰ কাৰণে। তাই আজি অকলে থাকিব। ভয় কৰিবা নেকি? নকৰা? তুমি কি কৰি থাকিবা অকলে ৰুমত, কৈ দিয়াচোন। খেলি থাকিবা? পঢ়ি থাকিবা? কি পঢ়ি থাকিবা? অংক কৰি থাকিবা? এতিয়া কি কৰি আছা? অংক কৰি আছা? অকলে তাইক তাৰমানে বৰষুণৰ বতৰৰ কাৰণে লৈ নাযাওঁ বুলি ভাবিছোঁ। আৰু বৰষুণ নিদিলে লৈ গ'লোঁ হয়, বতৰ ভাল হ'লে। বৰষুণৰ বতৰত লৈ যাবও নোৱাৰি, এনেকুৱা মানে বৰষুণ তিতিলে আকৌ জ্বৰ হ'ব। জ্বৰ হ'লে আৰু এক্সাম আহি আছে ন, সেইকাৰণে এক্সামো দিব নোৱাৰিব। সেইকাৰণে তাইক লৈ নাযাওঁ, বেচেৰি দুখ লাগিছে। বতৰ ভাল হ'লে লৈ যাম দিয়া তোমাক, আজি নিনো দেই। তো মেডিকেলৰ পৰা আহিলোঁ এতিয়া, আৰু আহি পেলাই জনাই আছোঁ আপোনালোকক ডক্তৰে কি ক'লে কি নক'লে গোটেইখিনি। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। A few moments later. চেকনিখন দিয়াচোন। গাইছ, আমি মেডিকেলৰ পৰা আহি পালোঁ। আৰু মেডিকেলৰ পৰা আহি বৰষুণ তিতি আহিছোঁ। বহুত ঠাণ্ডাও লাগিছে, সেইকাৰণে বেছি ভিডিঅ' নকৰিলোঁ। আহি অলপ মুখ হাত ধুই ৰেষ্ট ল'লোঁ। আৰু টিউশ্যন আহি পালে মোৰ, টিউশ্যন পঢ়ালোঁ। তাৰপিছত টিউশ্যন পঢ়াই আজৰি হৈ ভাবিছোঁ এতিয়া একাপ লাল চাহ খাওঁ তিনিজনে, আৰু তিনিওটাই মিলি একাপ লাল চাহ খাওঁ বুলি ভাবিছোঁ। অৱস্থা নাই, চুলি তুলি ভিজি একদম কিবা হৈ আছে, শুকুৱাই নাই।
এনেকেই আছোঁ আৰু উপায় নাই, গোটেই দিনটো এনেকেই থাকিলোঁ। এতিয়া লাল চাহ হৈ গ'ল মোৰ। এইয়া আৰু চাহৰ লগত আছে, দেখা পাইছেনে, চিঙৰা আৰু বুন্দিয়া লাড়ু, গৰম গৰম। আমি খাই ল'ম। লোৱা, খোৱা, চাহ খোৱা। এই লাল চাহ বনালোঁ, লাল চাহৰ লগত গৰম গৰম চিঙৰা আৰু বুন্দিয়া লাড়ু, আৰু লগতে আছে বৌহঁতৰ কিবা নামঘৰত পূজা দিছিলে, পূজাৰ প্ৰসাদ আছে। তেতিয়াহ'লে আমি এতিয়া খাই লওঁ, খাই উঠি আকৌ লগ পাই আছোঁ। খোৱা, লাজ কৰি আছা নেকি? লাজ কৰিছা নেকি? কোৱা, খাই বৈ এতিয়া কি কৰিম বুলি ভাবিছা? পঢ়িবা? এতিয়া মই ডক্টৰে কি ক'লে কৈ লওঁ। ডক্টৰে ক'লে মোৰ চকুৰ বোলে এলাৰ্জি হৈছে ভিতৰত, আৰু কিহৰ কাৰণে হৈছে মানে পানীৰ প্ৰব্লেমৰ কাৰণে হোৱা বুলি ক'লে, আৰু ধূলিৰ কাৰণে হোৱা বুলি ক'লে। অৱশ্যে বৰষুণ দি থকাৰ কাৰণে পানীখিনি অলপ লেতেৰাও হৈছে ইয়াতে, আৰু সেইকাৰণেও হ'ব পাৰে। ড্ৰপাৰ দিছে, লগতে টেবলেট দিছে, আৰু এইখিনি ক'লে, এলাৰ্জি হোৱা বুলি ক'লে। এতিয়া 8টা বাজিলে, আৰু মাইনাক অলপ পঢ়ালোঁ। পঢ়াই এতিয়া ৰাতিৰ সাজৰ যোগাৰ কৰি আছোঁ। মাছ ফ্ৰাই কৰি আছোঁ ইফালে, আৰু বিলাহী আলুৰ লগত বনাম তৰকাৰী। কি কৰি আছা ঐ? চাওঁ কি লিখি আছা, চাওঁ কি লিখি আছা? মিলাকে লিখি আছো। হয় নেকি? ককা আইতা, খুৰা খুৰী, পেহা পেহী, বাইদেউ ভিনী, নাতি নাতিনী, বা হৈছে দিয়া। চাই লিখছা না নোচোৱাকে লিখছা? নোচোৱাকে লিখছা? গুড গাৰ্ল। লিখি থাকা, মই ভাত বনাই আছো দে। তোমাৰ পঢ়া হৈ গ'ল? এতিয়া কি কৰিবা? ভাত খাম। ভাত খাই কেনে কি কৰিবা? শুবা? আৰু ৰাতিপুৱা কেইটাত শুই উঠিবা? 6টাত। 6টাত? তুমি 6টাত শুই উঠা জানো? ব'লা তেতিয়াহ'লে ভাত পানী খাই লওঁ ন? ভাত পানী খাই এতিয়া আমি ভাত পানী খাই লওঁ, আৰু ভাত পানী খাই লৈ শুই
শুই যাওঁ আৰু এয়া ভাত বাঢ়িছোঁ ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভ্লগত আকৌ লগ পাই আছোঁ আজিলৈ ইমানতে বাই বাই